নমস্কাৰ চেনেলটোলৈ আকৌ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। সাধাৰণতে ল'ৰা ছোৱালীৰ মনত অনাহকতে গণিত বিষয়টোৰ প্ৰতি কেনে ভাৱ থকা দেখা যায়, এটা অনীহা তথা ভয় ভাৱ থকা দেখা যায়। ল'ৰা ছোৱালী কেতিয়া গণিত বিষয়টোৰ প্ৰতি শিকিবলৈ অভিৰুচিত হয়, যেতিয়া প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ জৰিয়তে তেওঁলোকৰ অতি কম সময়তে গাণিতিক সমস্যা সমাধান সফলতা লাভ কৰে। যিবোৰ ল'ৰা ছোৱালী গণিত শিকিবলৈ বিৰক্তিবোধ প্ৰকাশ কৰে, তেওঁলোকে এই গণিত বিষয়টোক কি বুলি গণ্য কৰে? জটিল অথবা কঠিন বুলি গণ্য কৰে। গণিত বিষয়টো কোন শ্ৰেণীলৈকে বাধ্যতামূলক বিষয় হিচাপে পাঠ্যক্ৰমত স্থান দিয়া হৈছে? প্ৰাথমিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি দশম শ্ৰেণীলৈকে। কুইন অফ অল চায়েন্স বুলি কোন বিষয়টোক কোৱা হয়? গণিত বিষয়টোক কোৱা হৈছে। গণিত বিষয়ত ল'ৰা ছোৱালীয়ে দক্ষতা লাভ কৰাৰ কাৰণে উৎকৃষ্ট মাধ্যম কি? তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যা বা ICT। গণিত শিক্ষণত কিহে শিক্ষকক ছাত্ৰ ছাত্ৰীৰ ব্যক্তিগত প্ৰয়োজন, আগ্ৰহ আৰু সামৰ্থ্য অনুসৰি পাঠদান কৰিবলৈ সহায় কৰে? তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যা বা ICT।